হেল্ল' বন্ধুসকল, আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ। বন্ধুসকল, আমি সকলোৱে এক্সেল ইউজ কৰোঁ, এক্সেল ছফ্টৱেৰ। কেতিয়াবা এনেকুৱা হয় আমাৰ এক্সেল ছফ্টৱেৰটো নাথাকে কম্পিউটাৰত, আৰু সেইটো ল'বলৈ আমাৰ পাৰচেছ কৰিব লগা হয় পইচা পে' কৰি পেলাই। গতিকে মানে এনেকুৱা এটা ছফ্টৱেৰ আছে যিটো নেকি এক্সেলৰ সৈতে ছেইম হয়, কিন্তু ফ্ৰী হয়। মানে কোনো মান্থলি ৰেণ্টেল পে' নকৰাকৈ আমি সেইটো ফ্ৰীতে ইউজ কৰিব পাৰোঁ। এক্সেল, মাইক্ৰ'ছফ্ট ৱৰ্ড, পাৱাৰ পইণ্ট সকলো আমি সেই ছফ্টৱেৰৰ ভিতৰতে পাই যাওঁ। আৰু মই সেই ছফ্টৱেৰ নিজেই ইউজ কৰিছোঁ, বহুত ভাল চলাবলৈ। মানে সম্পূৰ্ণ এক্সেলৰ গোটেইখিনি কাম থাকিব তাত, মাইক্ৰ'ছফ্ট ৱৰ্ডো থাকিব, আপোনাৰ পাৱাৰ পইণ্টৰ সকলো কাম তাত পোৱা যাব। গতিকে আহকচোন আমি ছফ্টৱেৰটো কেনেকৈ ইনষ্টল কৰি ব্যৱহাৰ কৰিব পাৰোঁ এক্সেল ব্যৱহাৰ নকৰাকৈ। আহক। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত যাব লাগিব। ক্ৰমত গৈ পেলাই WPS অফিচ বুলি টাইপ কৰিব লাগিব। মই টাইপ কৰি দিছোঁ ইয়াত, এনেকৈ টাইপ কৰি দিব। এই ওপৰতে যিটো ওলাইছে অফিচিয়েল WPS অফিচ, এইটো ক্লিক কৰি দিব। ইয়াতে আপোনাৰ ফ্ৰী ডাউনলোড বুলি ওলাইছে, এই ফ্ৰী ডাউনলোডত আপোনালোকে ক্লিক কৰি দিব। মোৰ অলৰেডি এইটো ইনষ্টল হৈ আছে, গতিকে মই ডাউনলোড নকৰোঁ। আপোনালোকে এনেকৈ ইয়াতে ফ্ৰী ডাউনলোডটোত ক্লিক কৰিলে আপোনালোকৰ এইটো মানে ধৰি লওক 1 মিনিটমানৰ ভিতৰত এইটো ডাউনলোড হৈ যাব আপোনালোকৰ কম্পিউটাৰত। আপোনালোকে দেখিবলৈ পাইছে WPS অফিচ ডাউনলোড হোৱাৰ পিছত এনেকৈ আপোনালোকৰ ডাউনলোড অপশ্যনটো ওলাব ছফ্টৱেৰটো। এতিয়া ৰাইট ক্লিক কৰি পেলাই ৰান এজ এডমিনিষ্ট্ৰেটৰ কৰি ইনষ্টল নাওত কৰি দিব, টিক মাৰ্কটো দি পেলাই। এতিয়া ডাউনলোড হৈ আছে মোৰ, এইটো অলপ টাইম লাগে, মই স্কিপ কৰি দিছোঁ বাৰু ভিডিঅ'টো অলপ সময়ৰ কাৰণে। এইটো দেখিছে মোৰ ইনষ্টল হৈ আছে এতিয়া ছফ্টৱেৰটো WPS অফিচ। মানে এই ছফ্টৱেৰটো আপোনালোকে কম্পিউটাৰত ইনষ্টল কৰি ল'লে আপোনালোকে এক্সট্ৰাকৈ আকৌ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট ৱৰ্ড নাথাকিলেও হৈ যাব। সকলো কাম এইটো ছফ্টৱেৰতে আপোনালোকে কৰিব পাৰিব, আৰু বহুত ইজি হয় কৰিবলৈ। দেখিবলৈ পাইছে আপোনালোকে ইনষ্টল হৈ গৈছে অলৰেডি WPS অফিচ। ইয়াতে আপোনালোকে চাওক, এই মানে লেফ্ট ছাইডে চাওক, টুলছ বুলি আছে, ডক্স বুলি আছে, এক্সেল। গতিকে বহুত বঢ়িয়া হয় এই ছফ্টৱেৰটো। আপোনালোকৰ কম্পিউটাৰত যদি মাইক্ৰ'ছফ্ট এক্সেল, পাৱাৰ পইণ্ট, ৱৰ্ড এইবোৰ নাথাকেও আপোনালোকে এই ছফ্টৱেৰটো ইউজ কৰি পেলাই এই এক্সেল, মাইক্ৰ'ছফ্ট ৱৰ্ড আদি ফাইলসমূহৰ কাম এইটো ছফ্টৱেৰতে আপোনালোকে কৰিব পাৰিব, WPS অফিচ। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি দিব, আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।